Hey guys, মোৰ নাম অংকুৰ শৰ্মা আৰু গভৰ্ণমেণ্ট জব আছাম চেনেলটোলৈ স্বাগতম। এই চেনেলটোৰ জৰিয়তে আপোনালোকে সকলো চৰকাৰী চাকৰিৰ খবৰ, ইণ্টাৰভিউ ফ্ৰী কোচিং, কমন কুৱেশ্যনছ আৰু টিপছ পাব। যদিহে আপুনি চৰকাৰী চাকৰি পাবলৈ বিচাৰে তেন্তে এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আৰু আমাৰ ভিডিঅ'বোৰ ৰেগুলাৰ চাবলৈ নাপাহৰিব। লগতে ফ্ৰিকুৱেণ্ট জব আপডেট পাই থাকিবলৈ আমাৰ অফিচিয়েল ফেচবুক আৰু টুইটাৰ পেজ দুটা ফ'ল' কৰি দিব। মই ডেছক্ৰিপশ্যন লিংকটো দি দিছোঁ। ভিডিঅ'টোৰ প্ৰথমতে মই আপোনালোকক ধন্যবাদ জনাইছোঁ আমাৰ ভিডিঅ'বোৰ চোৱাৰ বাবে। থেংক ইউ গাইজ, ইউ গাইজ আৰ দ্য বেষ্ট। আজি এটা নতুন ভিডিঅ' চিৰিজ আৰম্ভ কৰিবলৈ ওলাইছোঁ। এইটো ইংৰাজী গ্ৰামাৰৰ ওপৰত, আৰু ইংৰাজী গ্ৰামাৰ আপোনালোকে সকলোৱে জানে এইটো খুবেই দৰকাৰী সকলোবোৰ কম্পিটিটিভ এক্সামৰ বাবে। কম্পিটিটিভ এক্সামবোৰৰ বাবে বা জব ইণ্টাৰভিউ এক্সামবোৰৰ বাবে ইংলিছ গ্ৰামাৰ অকল বেছিক ৰুলখিনি জানিলেই নহ'ব। সেয়েহে মই আপোনালোকক যিখিনি জনাটো দৰকাৰ, যথেষ্টখিনি এক্সেপশ্যন বা সৰু সৰু ৰুল থাকে যিবোৰৰ পৰা প্ৰশ্ন আহি থাকে, গতিকে মই সেইবোৰ আগবঢ়াম। আমাৰ এই ভিডিঅ' চিৰিজটো SSCৰ বাবে কামত আহিব আৰু টেটৰ বাবেও কামত আহিব, আৰু লগতে আপুনি যদি বেংক PO বা IBPS ক্লাৰ্ক বা বিভিন্ন ক্লাৰিকেল এক্সামৰ বাবে প্ৰিপাৰেশ্যন কৰি আছে তেনেহ'লে কামত দিব। আজি আমি এই প্ৰথম ভিডিঅ'টোত, আমাৰ এই চিৰিজটোৰ প্ৰথমটো ভিডিঅ'ত আমি ভাৰ্বৰ ওপৰত ডিছকাছ কৰিম। আৰু প্ৰথমতে মই আপোনালোকক ভাৰ্বৰ আটাইতকৈ যিখিনি ইম্পৰ্টেণ্ট ৰুলছ আছে সেইবোৰ কৈ যাম, আৰু সেইবোৰ কোৱাৰ পিছত কিছু সম্ভাৱ্য কুৱেশ্যন কিছুমান ডিছকাছ কৰিম। প্ৰথমতে আহিছোঁ ভাৰ্বৰ বেছিক ৰুলৰ ওপৰত, আৰু এই বেছিক শ্ৰেণী সকলোৱে জানে। ইফ দ্য ছাবজেক্ট ইজ ছিংগুলাৰ, ভাৰ্ব মাষ্ট বি ছিংগুলাৰ। যদি ছাবজেক্টটো ছিংগুলাৰ হয় ভাৰ্বটো সদায় ছিংগুলাৰ হ'ব, আৰু যদি ছাবজেক্টটো প্লুৰেল হয় তেনেহ'লে ভাৰ্বটো সদায় প্লুৰেল হ'ব। এতিয়া আহোঁ 12টা মষ্ট ইম্পৰ্টেণ্ট ৰুলছৰ ওপৰত ভাৰ্বৰ। এই 12টা ৰুল গোটেই যদি আপুনি মনত ৰাখে তেনেহ'লে ভাৰ্বৰ যিকোনো কুৱেশ্যনেই আপুনি একো চিন্তা কৰিবৰ দৰকাৰ নাই, আপুনি কৰিব পাৰিব। প্ৰথম ৰুলটো হৈছে ইফ টু নাউনছ আৰ জইণ্ড বাই এণ্ড দেন দ্য ভাৰ্ব মাষ্ট বি প্লুৰেল। যদিহে দুটা নাউন যদি মাজত এন থাকে তেনেহ'লে ভাৰ্বটো সদায় প্লুৰেল হ'ব। যেনেকৈ এটা এক্সাম্পল হিচাপে হি এণ্ড হিজ ব্ৰাদাৰ আৰ প্লেয়িং। এতিয়া ইয়াতে কোৱা হৈছে হিটো হৈছে ছিংগুলাৰ, আমি সকলোৱে জানো। হিজ ব্ৰাদাৰ এইটো ছিংগুলাৰ, কিন্তু যিহেতু এণ্ড ব্যৱহাৰ কৰা হৈছে মাজত, তেওঁ আৰু তেওঁৰ ভায়েক বুজোৱা হৈছে, দুয়োটা একচুৱেলি প্লুৰেল হৈ গৈছে, আৰু সেইবাবে ইয়াতে আৰ ইউজ হৈছে। 2 নম্বৰ ৰুল, ইফ দ্য টু নাউনছ ৰেফাৰ্ছ টু দ্য ছেম পাৰ্চন অৰ থিং এণ্ড জইণ্ড বাই এণ্ড দেন দ্য ভাৰ্ব মাষ্ট বি ছিংগুলাৰ। যদিহে দুটা নাউন এজন মানুহ বা এটা বস্তুকেই বুজোৱা যায় আৰু মাজত এন থাকে তেনেহ'লে ভাৰ্বটো ছিংগুলাৰ হ'ব। এতিয়া আপুনি প্ৰথম ৰুল আৰু দ্বিতীয় ৰুলটোৰ মাজৰ ডিফাৰেঞ্চটো মন কৰিব। প্ৰথম ৰুলটোত দুজন পৃথক পৃথক মানুহক বুজোৱা হৈছে, হি এণ্ড হিজ ব্ৰাদাৰ। কিন্তু যিটো 2 নম্বৰ ৰুল, তাতে একচুৱেলি দুটা নাউন যদি ছেম পাৰ্চন অৰ থিং, যদি একেজন মানুহ বা এটা বস্তুক বুজোৱা যায় তেতিয়াহ'লে ভাৰ্বটো ছিংগুলাৰ হ'ব। এতিয়া এক্সাম্পল হিচাপে চাওঁ, এ ব্লেক এণ্ড হোৱাইট ইজ এণ্টাৰিং আৱাৰ গাৰ্ডেন। এতিয়া ইয়াতে ব্লেকটো হৈছে এটা নাউন আৰু হোৱাইট গোট এইটো এটা হৈছে নাউন, কিন্তু ইয়াতে ব্লেক এণ্ড হোৱাইট বুলি এটা গোটকেই বুজোৱা হৈছে, গতিকে ইয়াতে ভাৰ্বটো ছিংগুলাৰ ভাৰ্ব ইউজ হ'ব। 3 নম্বৰ ৰুল, when the article is used before both nouns then that means two different person or things, so the verb will be plural. যেতিয়া আৰ্টিকল ইউজ হয় দুয়োটা নাউনৰ আগত, দুয়োটা ছাবজেক্টৰ আগত, যেনে এতিয়া আগৰ যিটো এক্সাম্পল আছিলে এ ব্লেক এণ্ড হোৱাইট গোট ইজ এণ্টাৰিং আৱাৰ গাৰ্ডেন, ইয়াতে এতিয়া ব্লেক আৰু হোৱাইট দুয়োটা নাউন আছিলে। এতিয়া যদি দুয়োটা নাউনৰ আগতেই যদি পৃথক পৃথককৈ এই আৰ্টিকলটো যদি লগোৱা হয়, এতিয়া এক্সাম্পল হিচাপে এ ব্লেক এণ্ড এ হোৱাইট গোট আৰ এণ্টাৰিং আৱাৰ গাৰ্ডেন, ইয়াতে এ ব্লেক এণ্ড এ হোৱাইট, এতিয়া দুয়োটা নাউনৰ আগত যেতিয়া আমি এ আৰু এই আৰ্টিকল দুটা ইউজ কৰিছোঁ তেতিয়া ভাৰ্বটো সদায় প্লুৰেল হৈ গৈছে, কিয়নো ইয়াতে দুটা ছাগলীক বুজোৱা হৈছে, গতিকে সেইটো মনত ৰাখিব। 4 নম্বৰ ৰুল, when two subjects are joined by along with as well as beside with in addition to except etc the verb is used according to the first subject. ইয়াতে এইটো কথা মন কৰক, যদিহে দুটা ছাবজেক্টৰ মাজত এলং উইথ ব্যৱহাৰ হয় বা এজ ৱেল এজ ব্যৱহাৰ হয় বা বিচাইডছ ব্যৱহাৰ হয় বা উইথ ইন এডিশ্যন টু বা এক্সেপ্ট ব্যৱহাৰ হয়, তেতিয়াহ'লে কি হয়, ভাৰ্বটো প্ৰথম ছাবজেক্টটোৰ মতেহে ব্যৱহাৰ কৰা হয়। প্ৰথম ছাবজেক্টটোলৈ আপুনি চাব লাগিব। পিছত এতিয়া এলং উইথৰ পিছত যিকেইজন মানুহ থাকিলেও, ভালেকেইজন মানুহ থাকিলেও সদায় প্ৰথম ছাবজেক্টটোৰ ওপৰত বেছ কৰিহে আপুনি ভাৰ্বটো ইউজ কৰিব লাগিব। এক্সাম্পল, লিঅনেল মেছি এলং উইথ হিজ টিমমেটছ ইজ প্লেয়িং ফৰ FC বাৰ্চিলোনা। এতিয়া ইয়াতে চাওঁ,
লিঅনেল মেছিকটো সকলোৱে জানে, তেওঁ এজন বৰ্তমান সময়ৰ সৰ্বশ্ৰেষ্ঠ ফুটবলাৰ হয়। আৰু লিঅনেল মেছি তেওঁৰ টিমমেটসকলৰ সৈতে FC বাৰ্চিলোনা এই ক্লাবটোৰ হৈ খেলে। এতিয়া এলং উইথ ব্যৱহাৰ হোৱাৰ লগে লগে প্ৰথম আমি চাব লাগিব প্ৰথম যিটো ছাবজেক্ট, ফাৰ্ষ্ট যিটো ছাবজেক্ট সেইটোৰ ওপৰতহে। এতিয়া ইয়াতে এলং উইথ হিজ টিমমেটছ মানে ভালেকেইজন টিমমেটৰ লগত বুজোৱা হৈছে। অবভিয়াছলি তেওঁ খেলপথাৰত যেতিয়া খেলে তেওঁৰ লগত আৰু 10জন টিমমেট থাকে, আৰু তেতিয়াহ'লে আমি প্ৰথমতে ভাবি ল'ম যে ভাৰ্বটো সদায় বহুবচন হ'ব লাগিব। কিন্তু যেতিয়া এলং উইথ থাকিব তেতিয়া আমি সদায় যিটো প্ৰথম যিটো নাউন, এতিয়া এই ক্ষেত্ৰত লিঅনেল মেছি, আৰু সেইটো হৈছে এইটো ছিংগুলাৰত আছে, গতিকে ইয়াতো ভাৰ্বটো ইজ হ'ব। লাষ্ট যিটো APSC কম্পিউটাৰ অপাৰেটৰ পোষ্টৰ বাবে যিটো ইণ্টাৰভিউ হৈছিলে তাতেও আহিছিলে এই এলং উইথৰ ইউজটো, গতিকে আপুনি মন কৰিব। এতিয়া 5 নম্বৰ ৰুলটোলৈ আহিছোঁ। আইডাৰ নাইডাৰ ইজ এভৰি এনিৱান চামবডি নবডি মাষ্ট বি ফলোড বাই এ ছিংগুলাৰ ভাৰ্ব। যদিহে আইডাৰ নাইডাৰ ইজ এভৰি এনিৱান তেনেকুৱা ধৰণৰ শব্দ থাকে তেতিয়াহ'লে তাৰপিছত সদায় ছিংগুলাৰ ভাৰ্ব ইউজ হ'ব। এতিয়া এক্সাম্পলত আহিছোঁ, নাইডাৰ অফ দ'জ পিপল ইজ ছাবস্ক্ৰাইবিং টু মাই চেনেল। গতিকে নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰি দিব। ইয়াতে আপুনি চাওক, যদিও দ'জ পিপল মানে বহুখিনি মানুহক বুজোৱা হৈছে, কিন্তু ইয়াতে নেইডাৰ ইউজ কৰাৰ লগে লগে এই ভাৰ্বটো আমি জাষ্ট ইজ ইউজ কৰিছোঁ। গতিকে আপুনি সদায় নেইডাৰ, আইডাৰ, ইজ, এভৰি, এনিৱান, চামবডি, চামৱান যদি থাকে তেনেহ'লে আপুনি ছিংগুলাৰ ভাৰ্ব ইউজ কৰিব লাগিব। এতিয়া 6 নম্বৰ ৰুলটোলৈ আহিছোঁ। হুৱেন দ্য ছাবজেক্ট জইন বাই অৰ, নৰ, আইডাৰ অৰ, নাইডাৰ নৰ, ইউ শুড ইউজ দ্য ভাৰ্ব একৰ্ডিং টু দ্য লাষ্ট ছাবজেক্টছ। এতিয়া যদিহে এটা বাক্যত যেতিয়া আইডাৰৰ, নেইডাৰ নৰ বা অৰ বা নৰ থাকে তেনেহ'লে আমি সদায় লাষ্ট ছাবজেক্টটো মতেহে ভাৰ্বটো ইউজ কৰিব লাগিব। এতিয়া এক্সাম্পললৈ আহিছোঁ। ইউ এণ্ড চি ইজ নট ছাবস্ক্ৰাইবিং টু আৱাৰ চেনেল। আপুনি আৰু তাই আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই। এতিয়া নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰিব, আপুনিও কৰিব আৰু সকলোৱে কৰিব। গতিকে ইয়াতে যদি আমি চাবলৈ যাওঁ, ইজ এই অক্সিলিয়াৰী ভাৰ্বটো কেনেকৈ ইউজ হৈছে, এইটো একচুৱেলি চিৰ লগত যিটো লাষ্ট ছাবজেক্ট আছিলে সেই ছাবজেক্টটোৰ ওপৰত বেছ কৰিহে এই ভাৰ্বটো ইউজ হৈছে। এতিয়া ইউৰ পিছত হ'লে আৰহে হ'ব লাগিছিলে, ইউ আৰ, বাট যিটো ছেকেণ্ড ছাবজেক্ট আছে চি, সেইটোৰ ওপৰত বেছ কৰি আমি এই ভাৰ্বটো ইউজ কৰিছোঁ, ইজ ভাৰ্বটো ইউজ কৰিছোঁ। এতিয়া 7 নম্বৰ ৰুলটোলৈ আহিছোঁ। হুৱেন প্লুৰেল নাউন্স এক্সপ্লেইন স্পেচিফিক এমাউণ্ট, ডিষ্টেঞ্চ, কোৱান্টিটি, টাইম অৰ পিৰিয়ড এজ এ হোল, দ্য ভাৰ্ব শুড বি ছিংগুলাৰ। যেতিয়া এটা প্লুৰেল নাউনে মানে বহুবচনত থকা এটা নাউনে যেতিয়া এটা স্পেচিফিক এমাউণ্ট বা এটা ডিষ্টেঞ্চ বা এটা কোৱান্টিটি, এটা মানে পৰিমাণ বা টাইম বা এটা সময়ৰ এটা পিৰিয়ড একেলগে দেখুৱায় তেতিয়া ভাৰ্বটো সদায় ছিংগুলাৰ হয়। এতিয়া আমি কেতিয়াবা কওঁ 500 rupees বা 100 miles, তেনেকুৱা ক্ষেত্ৰত যদিও এনেকুৱা লাগি আছে যে তাতে 500 টকা আছে, গতিকে যথেষ্ট আছে, এইটো বহুবচন হয়, কিন্তু একচুৱেলি এইটো এটা এমাউণ্টত একচুৱেলি বুজোৱা হৈছে, আৰু সেয়েহে ভাৰ্বটো সদায় ছিংগুলাৰ ভাৰ্ব হ'ব। গতিকে এতিয়া এক্সাম্পললৈ চাওঁ আমি। 100 miles, যদিও 100 মাইল মানে কি, 100টা মাইল আছে, 100 মাইল মানে 100 মাইল বুজোৱা হৈছে, কিন্তু ইয়াতে এটাই ডিষ্টেঞ্চ দেখুওৱা হৈছে, গতিকে ইয়াতে ইজ ব্যৱহাৰ হৈছে। 100 miles is a long distance to run, still many ultra runners can run that distance. যদিও 100 মাইল বহু দীৰ্ঘ দূৰত্ব হয়, তথাপিও বহুত আল্ট্ৰা ৰানাৰে সেই দূৰত্বটো দৌৰি অতিক্ৰম কৰিব পাৰে। এতিয়া 100 miles যদিও এইটো প্লুৰেল নাউন হয়, কিন্তু ইয়াতে যিহেতু এটা ডিষ্টেঞ্চ বুজোৱা হৈছে, একেলগে এটা ডিষ্টেঞ্চ বুজোৱা হৈছে, সেইটো কাৰণে ইজ ব্যৱহাৰ হৈছে। আৰু তাৰপিছত 500 rupees is a lot for this shirt. 500, ইয়াতে 500 টকাবোৰ বুলি বুজোৱা হোৱা নাই, 500 টকাটো এই চাৰ্টটোৰ বাবে যথেষ্ট বেছি দাম হয়। গতিকে ইয়াতে আপুনি মন কৰিব এইটো এটা স্পেচিফিক এমাউণ্ট হৈ আছে, আৰু সেয়েহে আমি ভাৰ্বটো ছিংগুলাৰ ফৰ্মত ইউজ কৰিছোঁ। এতিয়া 8 নম্বৰ ৰুলটোলৈ আহিছোঁ। চাম নাউন্স লাইক পলিটিক্স, বিলিয়াৰ্ডছ, ডাৰ্টছ, বলছ, ফিজিক্স, চিভিক্স, ষ্টেটিষ্টিক্স, মিজলছ, মাম্পছ, etc. are plural in form
বাট ছিংগুলাৰ ইন মিনিং এণ্ড টেক্স এ ছিংগুলাৰ ভাৰ্ব এতিয়া কিছুমান নাউন যেতিয়া আমি দেখিবলৈ পাওঁ এছটো সেই নাউনটোৰ লগত তেতিয়া আমাৰ সেই নাউনটো একচুৱেলি প্লুৰেল যেন লাগে কিন্তু অৰ্থটো একচুৱেলি ছিংগুলাৰ হয় আৰু সদায় ছিংগুলাৰ ভাৰ্বে ইউজ কৰা হয় যেনে পলিটিক্স বিলিয়াৰ্ডছ এতিয়া পলিটিক্স বা ৰাজনীতি বুলি ক'লে এইটো এটা ছিংগুলাৰ হয় যদিও প্লুৰেল যেন দেখিবলৈ পোৱা যায় কিয়নো এছটোৰ বাবে গতিকে মন কৰিব এতিয়া ফিজিক্স বুলি ক'লে যিটো পদাৰ্থ বিজ্ঞান সেইটো হৈছে এটা ছিংগুলাৰ নাউন কিন্তু দেখিবলৈ প্লুৰেল যেন লাগে এতিয়া এক্সাম্পলত আছে ফিজিক্স ইজ এন ইণ্টাৰেষ্টিং ছাবজেক্টছ এতিয়া ফিজিক্স যদিও এছটো আছে সেইটো সদায় ছিংগুলাৰ হয় মন কৰিব আৰু তাৰপিছত সদায় ইজ ব্যৱহাৰ হয় কিন্তু যদিহে পজেচিভ এডজেক্টিভ যেনে মাই ইয়'ৰ হিজ হাৰ এইবোৰ ব্যৱহাৰ হয় আৰু নাউনটোৰ শেষত ICS থাকে তেনেহ'লে ভাৰ্বটো সদায় প্লুৰেল হয় এতিয়া পজেচিভ এডজেক্টিভ মানে নিজৰ কৰি বুজালে কিবা এটা যদি নিজৰ কৰি বুজোৱা ধৰণৰ যদি বিশেষণ ব্যৱহাৰ কৰা হয় এডজেক্টিভ ইউজ কৰা যায় যেনে মোৰ আপোনাৰ তেওঁৰ তাইৰ তেনেকুৱা যদি ব্যৱহাৰ কৰা হয় তাৰ পিছত এনেকুৱা ধৰণৰ শব্দ য'ত ICSৰে শেষ হয় যেনে পলিটিক্স ফিজিক্স ষ্টেটিষ্টিক্স তেতিয়াহ'লে কিন্তু ভাৰ্বটো সদায় প্লুৰেল হ'ব এতিয়া এইটো এক্সাম্পলত চাওঁ হিজ ষ্টেটিষ্টিক্স আৰ গুড এতিয়া 9 নম্বৰ ৰুলটোলৈ আহিছোঁ নাউন্স লাইক জুৰি কাউন্সিল মব কমিটি আৰ্মি ফেমিলি টিম গভৰ্ণমেণ্ট ক্ৰিউ টেক ছিংগুলাৰ ভাৰ্ব এতিয়া আপুনি এই শব্দবোৰ মনত ৰাখিব এতিয়া এনেকুৱা ধৰণৰ নাউন হ'লে জুৰি কাউন্সিল মব কমিটি আৰ্মি ফেমিলি টিম গভৰ্ণমেণ্ট ক্ৰিউ এইবোৰ হ'লে সদায় ছিংগুলাৰ ভাৰ্ব ইউজ কৰা হয় যেনে দ্য কমিটি হেজ ইছ্যুড ইটছ ৰিপৰ্ট এতিয়া কমিটি বুলি ক'লে আমি সদায় ছিংগুলাৰ ভাৰ্বে ইউজ কৰিম কিন্তু তাতো আকৌ এটা কথা আছে যদিহে সেই শব্দটো যেনে কমিটি শব্দটো যদিহে বুজোৱা যায় যে ভালেখিনি মানুহ সেই জড়িত হৈ আছে সেই কমিটিখনৰ লগত ভালেখিনি অপিনিয়ন বা ভালেখিনি মানুহ জড়িত হৈ আছে তেনেহ'লে কিন্তু প্লুৰেল ভাৰ্ব ইউজ হ'ব যেনে আমি এক্সাম্পলত চাওঁ দ্য কমিটি ৱেৰ ডিভাইডেড ইন দিয়াৰ অপিনিয়নছ ইয়াতে এই কমিটিখনত বহুতো মানুহ বুজোৱা হৈছে কিয়নো বহুতো মানুহৰ অপিনিয়ন এই পাৰ্টটো আছে আৰু সেয়েহে এই কমিটিখনত নিশ্চয় বহুত মানুহ থাকিব লাগিব আৰু গতিকে সেইটো কাৰণে ৱাজ নহয় ৱেৰ ইউজ হৈছে এতিয়া 10 নম্বৰ ৰুলটোলৈ আহিছোঁ চাম নাউন্স লাইক পিপল ফক কেটল পুলিচ চিলড্ৰেন আৰ অলৱেজ প্লুৰেল এতিয়া এইবোৰ নাউনৰ ক্ষেত্ৰত আপুনি মনত ৰাখিলেই হ'ল চিলড্ৰেন ল'ৰা ছোৱালীবোৰ বা পুলিচ কেটল ফক আৰু পিপল মানুহ এইবোৰ সদায় বহুবচনতে ব্যৱহাৰ হ'ব এতিয়া ইয়াতে চাওঁ দ্য পুলিচ হেভ এৰেষ্টেড দ্য থিফ এতিয়া ইয়াতে হেজ নহয় হেভ ব্যৱহাৰ হৈছে কিয়নো পুলিচটো সদায় প্লুৰেল হয় গতিকে এনেধৰণৰ আপুনি শব্দবোৰ মনত ৰাখি থ'ব মই যিখিনি আপোনাক শব্দ দিছোঁ এতিয়ালৈ সেই নাউনবোৰ একচুৱেলি আপুনি মনত ৰাখি থ'ব এতিয়াই নোট কৰি ল'ব আপুনি এতিয়া চাওঁ 11 নম্বৰ ৰুলটোলৈ when you express unfulfilled wish then after I wish as if as though if a plural verb is used যেতিয়া আমাৰ কিবা এটা কৰিবলৈ মন আছিলে কিন্তু কৰিব নোৱাৰিলোঁ তেনেকুৱা ধৰণৰ মিনিং থকা শব্দ বাক্য যদি আমি লিখোঁ তেতিয়াহ'লে আমি কি ইউজ কৰোঁ I wish as if as though if আৰু তেতিয়া তেনে ক্ষেত্ৰত সদায় প্লুৰেল ভাৰ্ব ইউজ কৰা হয় যেনে এক্সাম্পল হিচাপে I wish I were a successful YouTuber এতিয়া এইটোলৈ চাওঁ I wish যদিও আইটো কি আইটো এটা ছিংগুলাৰ শব্দ হয় কিন্তু I wish এই পাৰ্টটো থকাৰ বাবে আইৰ পিছত ৱেৰো ইউজ হৈছে ৱাজ নহয় ৱেৰ ইউজ হৈছে গতিকে এইটো প্লুৰেল হৈ গৈছে গতিকে সদায় মনত ৰাখিব আনফুলফিল্ড উইজ যদি হয় গতিকে মনত ৰাখিব যদিহে আনফুলফিল্ড উইজ হয় যদি কিবা পূৰণ নোহোৱা আশা আছে তেনেকুৱা কথা যদি আপুনি এক্সপ্ৰেছ কৰিব লাগে তেতিয়াহ'লে সদায় প্লুৰেল ভাৰ্ব ইউজ হ'ব তেনেকুৱা হ'লে 12 নম্বৰ ৰুল এইটো লাষ্ট ৰুল হয় আফটাৰ মেনি এ অলৱেজ ইউজ এ ছিংগুলাৰ ভাৰ্ব যিবোৰত মেনিয়ে এই নাউনটোৰে আৰম্ভ কৰা হয় আৰু তেনেবোৰত সদায় ছিংগুলাৰ ভাৰ্বে ইউজ কৰা হয় এতিয়া এক্সাম্পল মেনি এ গুড মেন ইজ ছাবস্ক্ৰাইবিং টু মাই চেনেল এতিয়া ইয়াতে মেনিয়ে থকাৰ বাবে যদিও
মেনি মানে যথেষ্ট বহুখিনি মানুহক বুজোৱা হৈছে কিন্তু মেনি এতিয়া এই থকা বাবে এই ইজটো মানে এই ভাৰ্বটো ছিংগুলাৰ হিচাপে ব্যৱহাৰ হৈছে গতিকে যদি মেনিয়ে থাকে তেতিয়াহ'লে সদায় ছিংগুলাৰ ভাৰ্বে ইউজ হ'ব গতিকে এইটো মনত ৰাখিব আৰু মই আপোনালোকক ডাঠি ক'ব পাৰোঁ মই যিকেইটা 12টা আপোনাক ৰুল দিলোঁ আৰু প্ৰায়বোৰ কম্পিটিটিভ এক্সামত এই 12টা ৰুলৰ ভিতৰতে আহিব ভাৰ্বৰ পৰা যিখিনি কুৱেশ্যন আহে গতিকে এই 12টা ৰুল খুবেই দৰকাৰী গতিকে আপোনালোকে এই যথেষ্ট পজ কৰি আপুনি চাই ল'ব পাৰে আৰু মনত ৰাখিব এই ৰুলকেইটা যোৱাকালি আমাৰ এই গভৰ্ণমেণ্ট জব আছাম চেনেলটোত মই কম্পিউটাৰ APSC কম্পিউটাৰ অপাৰেটৰ এনচাৰ কিবোৰ আগবঢ়াইছিলোঁ আৰু এটা ভিডিঅ' বনাইছিলোঁ এনচাৰ কিৰ যিখিনি ইংৰাজী পৰ্চন আছে সেইখিনি ডিটেইলছত ডিছকাছ কৰি আৰু আপোনালোকৰ যথেষ্টখিনি সঁহাৰি লাভ কৰিছোঁ গতিকে খুবেই ভাল লাগিছে আৰু বহুতে কমেণ্টো কৰিছে লাইকো যথেষ্টখিনি দিছে গতিকে আপোনালোকলৈ ধন্যবাদ এই চেনেলটোৰ যথেষ্ট নতুন চেনেল হয় আৰু আপোনালোকৰ মৰমত নিশ্চয় এই চেনেলটো বাঢ়ি যাব আৰু মই আপোনালোকক ৰেগুলাৰ সহায় কৰি থাকিব পাৰিম সদায় যাতে আপুনি এটা চাকৰি লাভ কৰিব পাৰে আৰু গতিকে এতিয়া এই ভিডিঅ'টোৰ শেষত মই আপোনালোকৰ কিছুমান কমেণ্ট পঢ়িব বিচাৰিছোঁ গতিকে আহক কমেণ্ট ছেকশ্যনলৈ যাওঁ এতিয়া প্ৰথম কমেণ্ট অম্লানজ্যোতি ক্ৰিয়েশ্যন তেওঁ দিছিলে ভাল লাগিল আৰু তেওঁ এটা ইম'জি ইউজ কৰিছে গতিকে ধন্যবাদ অম্লানজ্যোতি ক্ৰিয়েশ্যন ভিডিঅ'বোৰ চাই থাকিব আৰু আপোনালোকক সহায় কৰিব পাৰিলে মোৰো ভাল লাগিব তাৰ পিছৰ কমেণ্টলৈ আহিছোঁ সঞ্জীৱ ৰহাং তেখেতে লিখিছে নতুন খুলিছা হয় সঞ্জীৱ ৰহাং এই চেনেলটো যথেষ্ট নতুন চেনেল হয় এইটো মাহতেই আৰম্ভ কৰিছোঁ আমি দুজনে আৰু গতিকে আপুনি চাই থাকিব এই চেনেলটোত আমি আপোনালোকক সকলো প্ৰকাৰে সহায় কৰিবলৈ চেষ্টা কৰিম আৰু বহুতেই ধন্যবাদ আমাৰ ভিডিঅ'টোলৈ অহাৰ বাবে আৰু কমেণ্ট কৰাৰ বাবে আৰু তাৰপিছত বুলবুলি গগৈ তেখেতে কৈছে ভাল লাগিলে আৰু তেওঁ থাম্বছ আপো দিছে এটা নহয় দুটাকৈ থাম্বছ আপ গতিকে বহুত ধন্যবাদ বুলবুলি আমাৰ ভিডিঅ'বোৰ ৰেগুলাৰ চাই থাকিব মই যিমান পাৰোঁ সিমান সহায় কৰিবলৈ যত্ন কৰিম আপোনালোকক তাৰপিছৰ কমেণ্টটো কৰিছিলে আশৰাফুল আলম আৰু তেখেতে কৈছে হেল্পফুল আৰু থেংক ইউ আশৰাফুল আলম মই নিশ্চয়কৈ চেষ্টা কৰিম আপোনালোকৰ যথেষ্ট হেল্পফুল ভিডিঅ' বনাবলৈ চ' গাইজ আমাৰ ভিডিঅ'বোৰ ৰেগুলাৰলি চাই থাকিব আৰু এই ভিডিঅ'টো যদিহে আপোনাৰ ভাল লাগিছে তেনেহ'লে লাইক কৰি দিব আৰু আপোনাৰ যিবোৰ বন্ধু বান্ধৱ আছে সকলোলৈ শ্বেয়াৰ কৰি দিব কিয়নো আপুনি যদি শ্বেয়াৰ কৰি দিয়ে তেতিয়াহ'লে আমাৰ বহুখিনি উপকাৰ কৰা হ'ব এই চেনেলটো গ্ৰ' হৈ যাব আৰু যদিহে আপোনাৰ কিবা সুধিব লগা আছে তেনেহ'লে কমেণ্ট ছেকশ্যনত নিশ্চয়কৈ জনাব মই যিমান পাৰোঁ আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম আৰু আপোনালোকৰ কমেণ্টবোৰ মই পৰৱৰ্তী ভিডিঅ'টোত উল্লেখ কৰিম চ' গাইজ পৰৱৰ্তী ভিডিঅ'টোত আকৌ লগ পাম ভালদৰে থাকক পঢ়া শুনা কৰি থাকক আজিলৈ এৰিছোঁ বাই বাই